হাবি লৈছে আৰু এই বিষয়টো লৈ আপোনালোকে প্ৰতিবাদ কৰিছে, কি ক'ব? হয়, আজি নিখিল বড়ো ছাত্ৰ সন্থাই আজি যি বৰ্তমান সময়ত SSLC এক্সাম চলি আছে, তো আমি নিখিল বড়ো ছাত্ৰ সন্থাই শোণিতপুৰ ডিষ্ট্ৰিক্ট হিচাপত আমি ইয়াক ধিক্কাৰ দিছোঁ যে অসম চৰকাৰে আজি যি সেৱাৰ যি এক্সাম ল'ৰা ছোৱালীৰ যি জীৱনৰ লগত হেতালি খেলি আছে, আমি ইয়াত ধিক্কাৰ দিছোঁ। কাৰণ ল'ৰা ছোৱালীয়ে এটা মেণ্টেলিটি লাগে, পঢ়িবৰ কাৰণে এটা পৰিৱেশ লাগে, সেই পৰিৱেশটো মানে নষ্ট কৰি দিয়ে। তাৰ কাৰণে সেৱাই ইয়াত সম্পূৰ্ণভাৱে মানে ব্যৰ্থ হৈছে। তাৰ কাৰণে আমি আহ্বান কৰোঁ মুখ্যমন্ত্ৰীক যে মুখ্যমন্ত্ৰীয়ে নিজে ইয়াৰ বিষয়ত গম্ভীৰভাৱে চিন্তা কৰি পেলাই আৰু এইটো হস্তক্ষেপ কৰি পেলাই নিজে যেন দায়িত্ব লৈ পেলাই এটা মানে কমিটি গঠন কৰি পেলাই ইয়াত তদন্ত হ'ব লাগে। আৰু যোনে যি প্ৰশ্ন পেপাৰ যে বাতিল কৰিছে, ইয়াৰ মানে উচিত এটা শাস্তিটো পাব লাগে, যাতে সেইটো হয়। কাৰণ যোৱা 3 তাৰিখৰ পৰা পৰীক্ষাটো হৈছিলে, ফাৰ্ষ্টত ইংলিছ আছিলে, তাৰপিছত মেথছটো আছিলে। ইয়াৰ সন্দৰ্ভতো আমি দেখিব পাই কিছুমান মানে চেণ্টাৰবিলাকত মানে পৰীক্ষা মানে পেপাৰটো ফাদিল হোৱাৰ কাৰণে কিছুমান এক্সাম চেণ্টাৰবিলাকত নতুনকৈ হ'ব বুলি মানে আমি গম পাইছোঁ। যিটো তেনেকুৱা বাৰে বাৰে হৈ আছে, যিটো ল'ৰা ছোৱালীৰ এটা যি মেণ্টেলিটি আৰু জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা এইটোকে আমি ভাবি লওঁ। কাৰণ ইয়াৰ পিছতে আমাৰ জীৱনৰ যি কেৰিয়াৰ, লাইফ বনোৱাৰ কেৰিয়াৰ এটা হয়। ইয়াতে আমি ডিপ্ল'মা হওক বা যি ছায়েন্স কমাৰ্চ এনেকুৱা এটা আমি স্পেচিয়েলিষ্টত যাওঁ, তো ইয়াৰ পৰাই হয়। তাৰ কাৰণে জীৱনত যি এটা ডাঙৰ পৰীক্ষা হয়, ইয়াত মানুহক যেন ল'ৰা ছোৱালীক মানে মেণ্টেলি প্ৰেছাৰ কৰিলে তেখেতৰ যেনেকুৱা ধৰণৰ মাৰ্কৰ কাৰণে চিন্তা কৰি পেলাই ল'ৰা ছোৱালীৰ লগতে মা দেউতাই ইয়াত কষ্ট কৰিছে আৰু গোটেই বছৰটো ইয়াত ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ টিচাৰসকলে ইয়াত জড়িত হৈ আছে। তো সকলোৱে ইয়াত কষ্ট পায়। তাৰ কাৰণে আমি আহ্বান কৰিছোঁ যাতে যিখিনি হ'ল অহা সময়ত যেন নহয়। আৰু ইয়াত শিক্ষামন্ত্ৰীয়ে গুৰুত্ব দিব লাগে। আমি যেনেকুৱা ইয়াত ধৰণৰ ইয়াত স্পেচিয়েলি গুৰুত্ব দি পেলাই মানে কামটো নিশ্চয় কৰিব লাগিছিলে, তেনেকুৱা কৰা নাই বুলি এতিয়া মানে এটা অনুভৱ হৈ আছোঁ। তাৰ কাৰণে আমি আহ্বান কৰিছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থা হিচাপত যাতে ল'ৰা ছোৱালীৰ জীৱনৰ লগত হাতলৈ নিখিলে যেন এই যি আজিৰ বিজ্ঞান যি পেপাৰ মানে আউট হৈছে বা কিবা হৈছে, আমি আহ্বান কৰিছোঁ যাতে এইটো সোনকালে যেন ইয়াৰ ডেটটো মানে ফিক্স কৰি দিয়ে। ল'ৰা ছোৱালীক এটা পঢ়িবৰ কাৰণে এটা পৰিৱেশ লাগে। তো ল'ৰা ছোৱালী আমিও এটা সময়ত ছাত্ৰ আছিলোঁ, তেনেকুৱা পৰীক্ষাবিলাক যিটো বেক হ'লে কি এটা মেণ্টেলিটি হয় সেইটো সকলো ল'ৰা ছোৱালীয়ে জানে বা আমিও যিহেতু পৰীক্ষা দি আহিছোঁ হিচাপত জানো। তো আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাই আমি ধিক্কাৰ দিছোঁ যাতে ইয়াৰ ওপৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি পেলাই যেন এটা মানে তদন্ত ভাল কৰে আৰু যোনে এইটো বাতিল কৰিছে তেখেতৰ ওপৰত মানে একশ্যনটো হ'ব লাগে। গতিকে আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাই সেইখিনি বিচাৰোঁ। ধন্যবাদ। দুখ লগা কথা আৰু খুব লজ্জাজনক বুলি আমি ক'ব লাগিব যে আমি ভাবিব পৰা নাই বা আমি বুজিব পৰা নাই যে বাৰ বাৰ এই মেট্ৰিক পৰীক্ষাৰ যি প্ৰশ্ন এইবিলাক বাতিল হৈ থাকে বা এইবিলাক যি কাৰণত যাৰ দায়িত্বৰ যি সেৱাৰ যি মুৰব্বী তেখেতসকলে কাৰ কি ধৰণৰ দায়িত্ব দি পেলাই আজি এই এনেকুৱা মানে যি প্ৰশ্ন বাতিল হোৱা বাৰ বাৰ আমি এইটো দেখিবলৈ পাইছোঁ। তো আমি আশা কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এইটো দাবী কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে নিজে এই বিষয় লৈ খুব গম্ভীৰভাৱে লয় আৰু যি আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াৰ লগত কথা পাতি পেলাই যি লিগেল তদন্ত কৰিব লাগে এইটো কৰি পেলাই অতি সোনকালে ইয়াৰ ওপৰত তদন্ত কৰি পেলাই যি শাস্তি যোন মানুহজনৰ এই প্ৰশ্ন বাতিল কৰিছে এইটো যি শাস্তি দিব লাগে এইটো দিব লাগে। এইটো আমি অনুৰোধ জনাইছোঁ। কথাটো কি হ'ল যে আমাৰ ষ্টুডেণ্টবিলাক যি এটা এক্সপেক্টেশ্যন লৈ পেলাই আমাৰ পৰীক্ষা স্কুলত আহে, আমি যি প্ৰিপেৰেশ্যন কৰি আহে, আজি যি আমাৰ জেনেৰেল চায়েন্স এক্সাম আছিলে, তো ইয়াৰ কাৰণে যি মেণ্টেলি যি ফিজিকেলি প্ৰেছাৰত যি পঢ়ি পেলাই যি আমাৰ ল'ৰা ছোৱালীবিলাক আহিছিলে তেখেতসকলে আহি পেলাই আধা ৰাস্তাৰ পৰা ঘূৰি যোৱাটো এইটো আমাৰ কাৰণে খুব দুখ লগা কথা আৰু খুব লজ্জাজনক কথা। এইটো আমি বিভিন্ন অসমৰ বাহিৰৰ ষ্টেটত আমি এনেকুৱা ইমান শুনিবলৈ নাপাওঁ বা আমি শুনিবলৈ পোৱা নাই যে এনেকুৱা প্ৰশ্ন বাতিল হোৱা। কিন্তু আমাৰ এই অসমত যি এডুকেশ্যন ছিষ্টেম এইটো বহুত ডাউন বুলি আমি ক'বলৈ গৈ আছোঁ। আৰু এনেকুৱা ছিষ্টেম হ'লে আমাৰ আহি থকা নৱপ্ৰজন্মৰ আমাৰ যি ল'ৰা ছোৱালীবিলাক এইবিলাক মানে পঢ়া শুনাত যি টাইপত ডিটাৰমিনেশ্যন দিব লাগে, যি টাইপত আমি প্ৰিপেৰেশ্যন কৰিব লাগে, এইটো চৰকাৰৰ ওপৰত অলপ ভয় ৰাখিব। তো আমি ভাবিছোঁ যাতে আমাৰ আহি থকা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী আহি থকা মেট্ৰিকে হওক, হায়াৰ ছেকেণ্ডাৰী হওক, BA হওক, MA হওক, যিকোনো চিটিজেনৰ এক্সামেই হওক, যাতে কোনো এটা ডাউট নোহোৱাকৈ, কোনো এটা চিন্তা কৰিব নালাগাকৈ যাতে এক্সাম দিব পায়, এনেকুৱা ভৱিষ্যত আমাৰ অসম চৰকাৰে খুব গম্ভীৰভাৱে ষ্টেপ ল'ব লাগে। এইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ডিমাণ্ড কৰিছোঁ।